আমি 2017 চনত ষ্টাৰ্ট কৰিছিলোঁ আমাৰ গাহৰি ফাৰ্ম। আমাৰ প্লেনে আছিলে যে আমি আমাৰ নিজৰ গাহৰি মাংস ফাৰ্মৰ কেনেকৈ আমি পেকেজিং কৰি ঘৰে ঘৰে বা যেনে হ'লেও ডেলিভাৰী কৰিম, যাতে ইট চেজ ফাৰ্ম টু ফৰ্ক, ফাৰ্মৰ পৰা কেনেকৈ আমি ঘৰে ঘৰে আমি মাংস দিব পাৰোঁ। চ' যোনটো আমাৰ 2023 বা 24ৰ প্লেন আছিলে, সেইটো লকডাউনত আমি প্ৰিপ'ন কৰিবলগীয়া হৈ গ'ল। চ' সেইটো সময়তে আমি আৰু এজন আমাৰ লগত পাৰ্টনাৰ আছে, তেখেতৰ এক্সপিৰিয়েঞ্চ আছিলে স্ম'ক মিটত। আমি লাকিলি আমাৰ সেইটো সময়ত পল্লৱ ঝা আছিলে, পল্লৱ ঝা ছাৰ আমাৰ DC, তেওঁ আমাক পাৰ্মিশ্যন দিছিলে যে ঘৰে ঘৰে আমি কেনেকৈ আমি এটলিষ্ট গাহৰি মাংসটো দিব পাৰিম। চ' সেই আইডিয়াতে আমি ভাবিলোঁ কেলে কেঁচা মাংস আমি লগতে আমি শুকান গাহৰি মাংসটো পেকেজিং কৰি ওলাই দিওঁ। আমাৰ কথাটো হ'ল গাহৰি ফাৰ্মৰ পৰা যেতিয়া ফ্ৰেছ মাংস ঘৰে ঘৰে আমি পেকেজিং কৰি দিছিলোঁ, ইনক্লুডিং স্ম'ক পৰ্ক, সেইটো আমি নকওঁ ভাল আছিলে, আমাৰ কাষ্টমাৰে যেতিয়া পালে সেই কোৱালিটিটো ঘৰে ঘৰে যে গাহৰি মাংস ঘৰত ডেলিভাৰী হৈছে অনলাইন অৰ্ডাৰ কৰাৰ পাছত, সেইটোৱে মানে তেওঁলোকে আমাৰ মাৰ্কেটটো বনাই দিলে। সেইটো সময়ত লকডাউন চলি আছিলে, না আমি নিউজ পেপাৰত কিবা দিব পাৰোঁ, না আমি ঘৰে ঘৰে কিবা এডভাৰটাইজ কৰিব পাৰোঁ। চ' ছ'চিয়েল মিডিয়া, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, তেওঁলোকেই ষ্টৰিত দিয়ে, তেওঁলোকে মানুহক কয় আমি ইয়াত এতিয়াতো গাহৰি মাংস পাইছোঁ ঘৰে ঘৰে। চ' তেনেকৈ মাৰ্কেটটো জাষ্ট ষ্টাৰ্ট হৈছিলে। পিছে এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰোঁ, যোনটো আপোনালোকে এতিয়া বিচাৰিছে যে ছাকচেছ ষ্টৰি। পিছে এটা আমাৰ এটা আনছাকচেছফুল ষ্টৰি এটা আছে, যোনটো আমাৰ চবৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কাৰণ আমি ছাকচেছ ষ্টৰি চবেই শুনো, পিছে আনছাকচেছফুল ষ্টৰিটো ইম্পৰ্টেণ্ট হৈ যায়। আমি মাংস 2020 চনৰ জুনত ষ্টাৰ্ট কৰিছিলোঁ। দুমাহৰ পাছতে আমাৰ ফাৰ্মত আফ্ৰিকান স্ৱাইন ফিভাৰ লাগি গ'ল, আৰু 2 সপ্তাহৰ ভিতৰতে আমাৰ 300টা গাহৰি মৰি গ'ল। বহুতে মৰা গাহৰি মাৰ্কেটত ওলাই দিছিলে, সেইবিলাক বহুত হৈছিলে। পিছে আমাৰ মানে সেইটো আমাৰ কেতিয়াও আমাৰ সেনেকুৱা নাছিলে। আমি 2 সপ্তাহত সেইখিনি গাহৰি আমাৰ নিজৰ ফাৰ্মত এনেকুৱা বাৰিষাতে খান্দি মেলি পুতিছোঁ। চ' তেনেকুৱা এটা যেতিয়া আমাৰ আঘাত লাগিলে, অলমষ্ট মানে আমি গিভ আপ কৰি দিলোঁ। 2 মাহৰ পাছত আমি যোনটো ব্ৰেণ্ড ক্ৰিয়েট কৰিছিলোঁ মাংস, মানুহে হওক, কাষ্টমাৰে হওক, ফ্ৰেণ্ডছ হওক, ফেমিলি হওক, তেওঁলোকে ক'লে এই ব্ৰেণ্ডটো এৰি নিদিবা। পিছে 2-3 মাহ লাগিলে মানে এই ফেজটো ক্ৰছ কৰিবলৈ। এতিয়া কেনেকুৱা এতিয়া মাৰ্কেটটো যথেষ্ট ভাল। লোকেল মাৰ্কেট নে আমি বাহিৰলৈ যাবলৈ? লোকেল মাৰ্কেটটো আমি ধৰিব বিচাৰিছিলোঁ, পিছে আমাৰ অনলাইন আৰু আমাৰ গোটেই ইণ্ডিয়াৰ মাৰ্কেটটো আমাক লৈ গৈছে। এজ অফ নাও আমাৰ এতিয়া 1.5 বছৰ হৈছে। আমি প্ৰাউডলি ক'ব পাৰোঁ যে উই হেভ ডেলিভাৰ্ড ইন এভৰি ছিংগল ষ্টেট অফ ইণ্ডিয়া। দ্যাটছ ব্ৰিলিয়েণ্ট। অনলাইন ডেলিভাৰী। চ' এইটো আমাৰ কাৰণে যথেষ্ট এটা ডাঙৰ বুষ্ট হয়, বিকজ আমি এইবিলাক ভাবাই নাছিলোঁ। আমি খালি গাহৰি মাংস বিক্ৰী কৰিব ওলাই গৈছিলোঁ। খোৱাঙৰ পৰা আপোনাৰ গোটেই প্ৰচেছিং ইউনিটটো খোৱাঙত আছে। তাৰমানে খোৱাঙৰ পৰা তেওঁ গাহৰি মাংস শুকান কৰি, স্ম'কড কৰি, পেকেজিং কৰি ভাৰতৰ প্ৰতিখন ৰাজ্যত তেওঁৰ কাষ্টমাৰে ক্ৰয় কৰিছে। চ' আপোনালোকৰ ঘৰৰ সন্মুখৰ ল'ৰাজনে আজি এই কামটো যদি কৰিব পাৰে, আমি কিয় কৰিব নোৱাৰোঁ? সেই প্ৰশ্নটো আমি প্ৰতিগৰাকীয়ে মনত লোৱাৰ, বিশেষকৈ নতুন প্ৰজন্মই। যেতিয়া আমি কৈ থাকোঁ যে কেৱল চাকৰি, দেৰ ইজ এন অল্টাৰনেটিভ, দিছ ইজ এন অল্টাৰনেটিভ জব, আমি এই জবটো কেনেকৈ ল'ব পাৰোঁ সেইটোহে ডাঙৰ কথা। চ' মই ভাবোঁ দিগন্ত শইকীয়া ইজ এন এক্সাম্পল, উদাহৰণ আপোনাৰ সন্মুখত আছে। যিগৰাকী ব্যক্তিয়ে কেনেকৈ কৈছে যে ইমান আঘাত অতিক্ৰম কৰি 300টা গাহৰি মৰি যোৱাৰ পিছত তেওঁ বাদ দি দিম বুলি কৈছিলে, কিন্তু কিছুমান তেওঁলোকৰ শুভাকাংক্ষীয়ে ক'লে যে ব্ৰেণ্ডটো জীয়াই ৰাখিব লাগে, আৰু আজি তেওঁ কৈছে, গৰ্ভৰে কৈছে যে মোৰ শুকান গাহৰি মাংস ভাৰতৰ 32খন বা গোটেই ষ্টেটলৈ তেওঁ বিজনেছটো কৰিবলৈ গৈছে। মোৰ এটা শেষ প্ৰশ্ন আপোনাৰ পৰা জানিবলৈ, আপোনালোকে এক্সপৰ্ট কৰাৰ কথা কিবা চিন্তা কৰিছে বা প্ৰস্পেক্টছ আছে? আমাৰ অলৰেডি অৰ্ডাৰ্ছ আহে, বাট আমি এক্সপৰ্টত সোমোৱা নাই, বিকজ আমি ষ্টেপ বাই ষ্টেপ গ্ৰ' কৰিব লাগিব। বিকজ আমাৰ এতিয়াও বহুত লাৰ্ণিং প্ৰচেছ এটা আছে। আমি কাৰণ ফাৰ্মাৰ হিচাপে সোমাইছোঁ, আমি একো ষ্টাডি কৰা নাই, আমাৰ সেইবিলাক এক্সপ'জাৰ নাই। চ' আমি অলৰেডি ট্ৰেইনিং লৈছোঁ যে এক্সপৰ্টত কি কি প্ৰডাক্টছ লাগে, কি ধৰণৰ মাৰ্কেটিং লাগে, কি ধৰণৰ পেকেজিং লাগে, কি ধৰণৰ লেবেলিং লাগে। চ' সেইটো আমাৰ অবভিয়াছলি ইন দ্য লং টাৰ্ম সেইটো মাৰ্কেট আমি ডেফিনেটলি সোমামেই, বিকজ দেৰ ইজ এ গুড মাৰ্কেট।